আসসালামু আলাইকুম ওরহমতুল্লাহি অবরাকাত। সম্পৰ্কত কেনেদৰে বিচ্ছেদ আনিব, দাৰাৰ আনিব, সেই সম্পৰ্কে আজি মই আপোনাক সিক্ৰেট কিছু কথা ক'ম। এটা যোজনা ক'ম আপোনাক, এটা পদ্ধতি দিম আপোনাক। এই পদ্ধতি যদি আপুনি অৱলম্বন কৰিব পাৰে, তেতিয়াহ'লে যিকোনো সম্পৰ্কত আপুনি বিচ্ছেদতা আনিব পাৰিব আৰু আপুনি তাত সফল হ'ব। এনে সৰ্বদাই আপোনালোক ইউটিউবত নানান ভিডিঅ' পাই থাকে। সব ভিডিঅ' দি আপোনালোকে কাম কৰিবলৈ গ'লে আপোনালোকৰ কামটো নহ'ব। সেইকাৰণে লাষ্ট এণ্ড ফাইনেল ভিডিঅ' আপোনাক দিছোঁ। স্ক্ৰীনত এৰাবিকত যিবোৰ লিখা আছে আপুনি হুবহু এইবোৰ লিখি ল'ব লাগিব। ইয়াত বুজিবলগীয়া এটা কথা আছে। শেষৰ বাক্যটো চাওক, ইয়াতে ফলন আছে 4টা। প্ৰথম ফলনত ইয়াৰ আগতে কৈ লৈছোঁ যে দুজন ব্যক্তি, যিহেতুকে প্ৰথম দুটা ফলন প্ৰথম ব্যক্তি আৰু দ্বিতীয় দুটা ফলন দ্বিতীয় ব্যক্তি। প্ৰথম ফলনত আপুনি প্ৰথম ব্যক্তিৰ নাম লিখিব আৰু তেওঁৰ মাৰ নাম লিখিব অথবা দেউতাৰ নাম লিখিব, আৰু দ্বিতীয় দুটা ফলনত দ্বিতীয় ব্যক্তিৰ নাম আৰু তেওঁৰ মা অথবা দেউতাৰ নাম লিখিব। এইবাৰ লিখা শেষ হৈ গ'লে এইটো আপুনি পানীত গুলি দুজনৰ এজনক হ'লেও খুৱাই দিব লাগিব। পৰাপক্ষত দুজনকে খুৱাই দিব, নাপাৰিলে অন্ততঃ পক্ষে এজনক খুৱাব। তেতিয়াহ'লে তেওঁলোকৰ সম্পৰ্ক আৰু সম্পৰ্ক হৈ নাথাকে, তাত তেওঁলোকৰ মাজত সম্পৰ্কত বিচ্ছেদ আহি যাব আৰু মৰম ভাল পোৱাৰ পৰিৱৰ্তে তাতে ঘৃণাৰ জন্ম হ'ব। এইটো আপোনালোক সচৰাচৰ ব্যৱহাৰ নকৰিব, ভাল কামত ব্যৱহাৰ কৰিব। আৰু আমাৰ দ্বাৰা কিবা কাম কৰিবলগীয়া থাকিলে তেতিয়াহ'লে আমাৰ কণ্টেক্ট নম্বৰ 9365938222 নম্বৰত যোগাযোগ কৰক।